কথা আৰু একো ক'ব নোৱাৰে কিন্তু আমি সেই দক্ষতাটো প্ৰকাশ কৰিব পৰা নাই কিন্তু মই এটা কথা জানো আৰু বিশ্বাস কৰোঁ যে তোমালোকৰ গাত সকলোৰে দক্ষতা আছে কিন্তু সময় নাই যে তোমালোকৰ সেই দক্ষতাটো তোমালোকে নিজে বিচাৰ কৰি উলিয়াব পাৰা তোমাৰ ভিতৰত ইমানেই প্ৰতিভা লুকাই আছে সেই প্ৰতিভাখিনি আসলে তোমালোকে উলিয়াই আনিব পৰা নাই বা উপস্থাপন কৰিব পৰা নাই বা হয়তো উলিয়াব জনা নাই তাৰ ফৰ্মুলাটো নাজানা তোমালোকে নিজে আন্তৰিক নিজক আসলে চিনি পোৱা নাই যে তোমাৰ কি গুণ ভাল গুণ আছে তোমালোকে অকল নিজৰ বেয়া গুণটোৰ ওপৰত বেছি চৰ্চা কৰি থাকা তোমালোকৰ নিজৰ কি নাই সেইটোত বেছি গুৰুত্ব দিয়া যেন মোৰ অনুভৱ হয় মোৰ ইমান দিনৰ অভিজ্ঞতাৰ পৰা ল'ৰা ছোৱালীৰ লগত কথা পাতি মই এইটোৱে অনুভৱ কৰোঁ যে মই নিজৰ গাত কি ভাল গুণ আছে এইটো মই দেখা নাপাওঁ মোৰ কি নাই আৰু মই তাৰ মান ওখ নহয় মই হাইটটো অলপ কম মই তাৰ মান ধুনীয়া নহয় কি বৰ ধুনীয়া সেইটোত মই বেছি গুৰুত্ব দিওঁ মই মোৰ নিজৰ কি প্ৰতিভা আছে মই ফুটবল খেলি ভাল পাওঁ মই ছবি আঁকি ভাল পাওঁ সেইটো মোৰ একো নহয় যেন লাগে সি যে পঢ়াত চোকা সি যে সেঞ্চুৰী মাৰিব পাৰে খেলত সি যে বডি বিল্ডিং ভাল কৰিব পাৰে সেইটো মোৰ চকু আছে কিন্তু মোৰ নিজৰ প্ৰতিভাটোৰ ওপৰত মোৰ চকু নাই এই তেনে ধৰণৰ কিছুমান কথাৰ কাৰণে আমাৰ অসুবিধাবোৰ হৈ আছে সেইকাৰণে কম্পিটিটিভ এক্সামিনেশ্যন আমাৰ কি হ'ব পাৰে কোনোবাই জানে নেকি মোক অলপ ক'ব নেকি কম্পিটিটিভ এক্সামিনেশ্যনৰ বিষয়ে শুনিছা নাই কোনোবাই এতিয়া ৰিসেন্টলি আমাৰ কালি পৰহি আমাৰ এপিএসসি এটা পৰীক্ষা ৰিজাল্ট দি থৈ গৈছে 2016 চনৰ ভাইভাৰ ৰিজাল্ট আমাৰ ওলাই গ'ল বহুত আমাৰ ল'ৰা ছোৱালীয়ে পাইছে বহুত জায়গাত অভিনন্দন অনুষ্ঠান আৰম্ভ হৈ গৈছে কিন্তু সেই অভিনন্দন পোৱাৰ আগতে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কিমান বছৰ অধ্যৱসায় কৰিছিলে কিমান বছৰ কষ্ট কৰিছিলে সেই কথাটো আমি কেতিয়াবা সুধি চালো জানো এতিয়া আমি পেপাৰ পত্ৰ পঢ়িবলৈ পাম 4 বছৰ 3 বছৰ 5 বছৰ এনেকৈ তেওঁলোকে কষ্ট কৰি পেলাই এপিএসসি তেওঁলোকে সিলেক্ট কৰিবলৈ সক্ষম হৈছে কিন্তু আমি এপিএসসিটো আমি কেতিয়া আৰম্ভ কৰিছো চিন্তা কৰিব কাৰণে যেতিয়া এপিএসসি নিবনুৱা হৈ পেলাই বহি আছে একো নহৈছে গৈ কিবা এটা কৰি চাওঁগে আৰু এইবাৰ এটা ট্ৰাই কৰি চাওঁ হ'ব কিন্তু তেনেকে নহ'ব মই ডিগ্ৰী পঢ়ি থকা কালৰ পৰাই এপিএসসি কথা মই জানিব লাগিব এপিএসসিৰ বিষয়ে আজিকালি গুগল হৈ গ'ল ইণ্টাৰনেট হৈ গ'ল মই বিষয়বোৰ জানিবৰ কাৰণে গুগলত মই এপিএসসি মাৰিলে যে ডিটেইলছ ওলাই আহে এপিএসসি আণ্ডাৰত কি পৰীক্ষা আহে 10-11 মান পৰীক্ষা একদম ডাইৰেক্টলি হৈয়ে থাকে যেনেকৈ সিভিল সাৰ্ভিস যেটো এক্সামিনেশ্যন বুলি কয় তাৰে এটা অসমৰ এপিএসসি আসাম পাব্লিক সাৰ্ভিস কমিশনে কণ্ডাক্ট কৰে যে যিসকলে টপ ৰেংকিঙত থাকে তেখেতলোকক এসিএস বুলি কোৱা তাৰ পিছৰটো কি বুলি কোৱা এটা নতুন এটা কনসেপ্ট আছে আসাম ল্যান্ড এন্ড ৰেভিনিউ সাৰ্ভিস এটা আগত নাছিলে যোৱা বছৰৰ পৰা এইটো যোৱা বেটছৰ পৰা ষ্টাৰ্ট হৈছে আসাম ল্যান্ড এন্ড ৰেভিনিউ সাৰ্ভিস তাৰ পিছত এপিএস তাৰ পিছত আমাৰ সুপাৰিনটেণ্ডেণ্ট অফ এক্সাইজ সুপাৰিনটেণ্ডেণ্ট অফ টেক্স সেইবোৰ শুনিছানে নাই সেইবোৰ চাকৰি কেনেকৈ পায় সেইটো জানিব লাগিব সো এপিএসসি ওয়েবসাইটত গৈ পেলাই যদি অকমান কোনোবা ছাত্ৰ ছাত্ৰী জানিব ইচ্ছা কৰে ডিটেইলছত মোৰ সময় যেহেতু কম গোটেইখিনি ক'ব নোৱাৰিম সেইখিনি অলপ চাই ল'লে হ'ল তাৰপিছত আমি আহিছোঁ তিনি ধৰণৰ একচুৱেলি কম্পিটিটিভ এক্সামিনেশ্যন থাকে প্ৰথম যেটো মই ক'লো এপিএসসি বা ইউপিএসসি বা অন্যান্য যিখিনি কম্পিটিশ্যন আছে ইউপিএসসি আণ্ডাৰ বা এপিএসসি আণ্ডাৰ তাৰপিছত আহিলে বেংকিঙৰ এক্সামটো হ'ল বেচিকেলি দুটা পৰ্যায়ত হয় এটা হ'ল এসবিআই এর এটা ব্যাংকিং এক্সাম নিজস্বভাৱে আছে এসবিআই ক্লাৰিকেল আছে আৰু এসবিআই পিও আছে এসবিআই পিও বেংক প্ৰবেশনাৰী অফিচাৰ হয় এইটো পোষ্ট যাবৰ কাৰণে আমি ওয়েবসাইটবোৰ চাব লাগিব থাৰ্ড হৈছে যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যন যিকোনো আইবিপিএস নেশনালাইজড বেংক আমাৰ যদি 21টা আছে এসবিআই বাদ দি সেই 21টা পৰীক্ষা কিন্তু বেলেগকে হয় এটো আইবিপিএস বুলি কয় আইবিপিএস এই আইবিপিএস পৰীক্ষা পতাৰ পিছত যিসকল উত্তীৰ্ণ হয় তেখেতলোকক বিভিন্ন নেশনালাইজড বেংকত চাকৰি দিয়া হয় কিন্তু প্ৰাইভেট বেংকত চাকৰি পাবৰ কাৰণে আমাৰ আইবিপিএস পৰীক্ষা দিব নালাগে যেনেকৈ আমাৰ এক্সিছ বেংক যেনেকৈ আমাৰ এইচডিএফচি বেংক যেনেকৈ আইচিআইচিআই বেংক সেইবোৰত কিন্তু আইবিপিএস পৰীক্ষা দিব নালাগে ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হয় তাত ইণ্টাৰভিউ হয় তাতো ইণ্টাৰভিউ হয় কিন্তু এতিয়া ইণ্টাৰভিউ কেনেকৈ এপিয়াৰ কৰিব লাগে আমাৰ প্ৰতিম শৰ্মা ছাৰে সেই বিষয়ে তোমালোকক ক'ব মই সেই বিষয়ে ইমান বেছি নাপাতো মই থুলমূলকে আভাস এটাহে দিব বিচাৰিছো কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে আমি নিজক চিনি নোপোৱাটো সেইকাৰণে কৈছে জীৱন আৰু জীৱিকা দুটা বেলেগ বস্তু আমি দেখা পাই আছো যে জীৱন আৰু জীৱিকা জীৱন মানে কি আমি যদি এই কথাটো পাতিবলৈ যাওঁ জীৱনটো আমি জানি ল'ব লাগিব যে জীৱন কি বস্তু জীৱন হৈছে সেই কামটো যিটো কৰি মই ভাল পাওঁ যিটো মোৰ হবি যেনেকৈ মই ছবি আঁকি ভাল পাওঁ মই কবিতা লিখি ভাল পাওঁ গল্প লিখি ভাল পাওঁ প্ৰবন্ধ লিখি ভাল পাওঁ সেইটো হৈছে মোৰ জীৱন কিন্তু আজিৰ তাৰিখত 90% মানুহৰ কি হৈছে জীৱন আৰু জীৱিকা বেলেগ বেলেগ হৈ গৈছে মই কৰি ভাল পাওঁ কিবা এটা কিন্তু মই নিজৰ জীৱিকাটোৰ কাৰণে মোৰ জীয়াই থাকিবৰ কাৰণে মোৰ ইনকামটোৰ কাৰণে মই কি কৰি আছো বেলেগ
কাম কৰি আছোঁ, হয়নে নহয়? সেইকাৰণে মই যদি তাক চিম্পলকৈ বুজাবলৈ কওঁ, এটা উদাহৰণ দিওঁ। সকলোৱে গাড়ী দেখিছেনে? বাছ গাড়ী দেখিছানে? বাছ গাড়ী দেখিছানে নাই? এটা হাত চাপৰি হ'ব লাগিব। মই যদি কওঁ বাছ গাড়ীখন জীৱন আৰু চকাকেইটা জীৱিকা, বাছ গাড়ীখনে চকাটোৰ ওপৰত নিৰ্ভৰ কৰি জীৱনটো চলি গৈ থাকে। আৰু আজিকালি ৰাস্তা যেনেকুৱা হৈছে নহয়, তাৰমানে আমাৰ অসমৰ সমস্যা এনেকুৱা হৈছে নহয়, বাছখন ভালকৈ যাব নোৱাৰে। গৈ থাকোঁতে যিখন বাছ যাব লাগিছিলে 10 বছৰ যায় গৈ 5 বছৰ, তাৰ ৰাস্তাৰ দুৰৱস্থাৰ কাৰণে। তো আমি আমাৰ জীৱনটো এই বাছ গাড়ীখনৰ নিচিনাকৈ জীৱনটো কটাই আছোঁ। সেই চকাকেইটাৰ ওপৰত নিৰ্ভৰ, মোৰ চকাকেইটা জীৱিকা, সেই জীৱিকাটো কিবা এটা কৰি চলিব লাগে, আৰু সেই তাৰ ওপৰত ভিত্তি কৰি পেলাই মোৰ জীৱন তাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই চলাই নি আছোঁ। মই কৈছোঁ জীৱনটো যদি উপভোগ কৰিব লাগে, মই এৰোপ্লেন হ'ব লাগিব। দুটা ৰাস্তা মই দিছোঁ, এটা হ'ল গাড়ীৰ ৰাস্তা, বাছৰ ৰাস্তা, আৰু এটা হ'ল এৰোপ্লেনৰ ৰাস্তা। এৰোপ্লেনে কি কৰে? অলপ দেৰিৰ কাৰণে চকাকেইটা ব্যৱহাৰ কৰে, চকা তাৰো আছে, অলপ দেৰিৰ কাৰণে চকাকেইটা ব্যৱহাৰ কৰে, চকাকেইটা ব্যৱহাৰ কৰাৰ পিছত কি কৰে? উৰি গুচি যায়। আৰু বাছতকৈ কোন বেছি বেগাই যায়? যিজন মানুহৰ জীৱন আৰু জীৱিকা একে হ'ব পাৰে, তে এৰোপ্লেনৰ দৰে উৰিব পাৰে। আমি যেতিয়া নিজৰ জীৱনটো উপভোগ কৰিব লাগে, নিজক নিজে চিনি পাব লাগিব, আৰু যেতিয়া মই নিজে চিনি পাম, তেতিয়াই মই এৰোপ্লেনৰ দৰে মোৰ নিজৰ জীৱনটো আগুৱাই নিব পাৰিম। আৰু নহ'লে কিয়? সেই থেতেলা খোৱা বাছৰ দৰে জীৱন মই কটাব লাগিব। এতিয়া মোক লাগে কোনটো জীৱন লাগে? উৰিব লাগে নে থেতেলা খাই গৈ থাকিব লাগে? কোনটো লাগে? উৰিব লাগে। উৰিবলৈ হ'লে মই আগতে মোক চিনি পাব লাগিব নিজে, যে মই কোনটো বিষয়ৰ ওপৰত মোৰ দখল আছে। মই এটা উদাহৰণ দিওঁ নেকি? তেনে এজন মানুহৰ জীৱনৰ কথা, এৰোপ্লেন জীৱনৰ এটা মই উদাহৰণ দিওঁ নেকি? শচীন তেণ্ডুলকাৰ, হয়নে? শচীন তেণ্ডুলকাৰ পঢ়াত বেয়া আছিলে, ঠিক আছে, কিন্তু তেওঁৰ যিটো দখল আছিলে, কি আছিলে? তেওঁৰ দখল কিহত আছিলে? ক্ৰিকেট খেলি ভাল পাইছিলে। যে ক্ৰিকেটত ইমানেই মনোনিৱেশ কৰিলে, আজি শচীন তেণ্ডুলকাৰক গড অফ ক্ৰিকেট বুলি কোৱা হৈছে। চ' প্ৰথম মোৰ লক্ষ্য আৰু উদ্দেশ্য, মই সকলোকে অনুৰোধ জনাওঁ যে নিজে প্ৰথমতে এক্সপ্ল'ৰ কৰা, আত্মানুসন্ধান কৰা, নিজক অনুসন্ধান কৰা। আত্মানুসন্ধান তাকেই কোৱা হয়। এখন কিতাপো আছে আত্মানুসন্ধান বুলি। কোনে লিখিছে? হোমেন বৰগোহাঁই ডাঙৰীয়া। শুনি পাইছানে তোমালোকে নামটো? শুনিছানে নাই? যদি শুনিছা হাত চাপ এটা হ'ব লাগে। এতিয়া আৰু যদি তোমালোকৰ প্ৰশ্ন থাকে, আমি প্ৰশ্নটো ল'ব পাৰিলোহেঁতেন, যিকোনো সময় কম, যিহেতু মই পিছত যদি সময় সুযোগ মিলে মই আকৌ পাতিম। মই অকণমান থুলমূলকৈ মোৰ বিষয়টোৰ ওপৰতে কৈ আছোঁ। এতিয়া চাকৰিটো মই ল'লে, পৰীক্ষা দি পেলাই চাকৰি এটা লোৱাৰ যিটো মজা আছে, সেই মজাটো আৰু বেলেগ ক'তো নাই। আৰু সেইকাৰণে কম্পিটিটিভ এক্সামিনেশ্যনত এপিয়াৰ হ'ব লাগিব, নিজক মানসিকভাৱে প্ৰস্তুতি চলাব লাগিব, আৰু প্ৰতিটো মুহূৰ্তত সদায় সষ্টম হৈ থাকিব লাগিব যে যিকোনো পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণে মোৰ অধ্যয়ন খাব লাগিব। যে কি কাৰণত নহয়, সেই বিষয়বোৰৰ ওপৰত মই থুলমূলকৈ 3টা পইণ্ট দিছোঁ। এই বিষয়টো ইলাবৰেটভাৱে ছাৰে ক'ব, প্ৰতিম শৰ্মা ছাৰে ক'ব। আমাৰ আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে এই 47% গ্ৰেজুৱেট নিবনুৱা হয় কি কাৰণে? আমি এই 47% মানুহৰ মাজত অভাৱটো কি হৈছে? নিয়োগ দক্ষতা, এমপ্লয়েবিলিটি স্কিল নাই। আমাক কোনোবাই ৰিক্ৰুট কৰিবৰ কাৰণে যিটো দক্ষতা লাগে, সেই দক্ষতাটো আমাৰ হাতত নাই। এটা ফাৰ্ষ্ট এক্সাম্পলটো হৈছে যে আমাৰ ইংলিছ লেংগুৱেজটোৰ ওপৰত দখল নাই। আমাৰ ভয় লাগে ইংৰাজী বিষয়টোৰ ওপৰত, আৰু সেইটো আমাৰ মেক্সিমাম কম্পিটিটিভ এক্সামিনেশ্যনতে ইংৰাজী ভাষাটো জনাটো দৰকাৰ। ছেকেণ্ডটো হৈছে আমাৰ ক্ৰিয়েটিভিটিটো আছে, কিন্তু আমি প্ৰকাশ কৰিব জানো। সৃষ্টিশীলতা, কগনিটিভ স্কিল বুলি কয়, কগনিটিভ স্কিল, সৃষ্টিশীলতা। মোৰ নিজৰ সৃষ্টিশীল কিবা এটা ভাল গুণ আছে, কিন্তু সেই গুণটো মই প্ৰকাশ কৰিব জনা নাই, বা সেইটোৰ ওপৰত মই কাম কৰা নাই। মই কাম ক'ত কৰি আছোঁ? মোক যেনে তেনে চকু নাক কাণ মুদি চৰকাৰী চাকৰি এটা হ'লেই হৈ গ'ল। চাকৰিটো হোৱাৰ আগত তেনেকৈ মানুহে ভাবে, মই এতিয়া পিয়নৰ চাকৰি এটা পালেও সোমাম। এনেকুৱা ধৰণৰ এটা মানসিকতা আমাৰ মাজত গঢ় লৈ উঠিছে, হয়নে নহয় বাৰু? যে কিবা এটা চাকৰি পালে হ'ল। এতিয়া MA MSc পাছ কৰাৰ পিছত আমি আকৌ ITI নতুনকৈ পঢ়িবলৈ শিকোঁ। ITI কিন্তু মই মেট্ৰিক পাছ কৰাৰ পিছতে পঢ়িম বুলি ভবা নাছিলোঁ জীৱনত কেতিয়াও। আমি ITIটো ভাবিছিলোঁ আগৰ দিনত, আমাৰ দিনত আমি ইনফেক্ট নিজে ভুক্তভোগী, আমি ভাবোঁ।
যে ITI আমি কেলে পঢ়িব লাগে, আমি পঢ়াত চুপাই আছিলোঁ, আমি পঢ়াত ভাল আছিলোঁ, আমি ছায়েন্সত পঢ়িবলগীয়া মানুহ, কেলেনো আমি ITI পঢ়িম? এতিয়া মই দেখিছোঁ মেক্সিমাম ল'ৰা ছোৱালী MSc পঢ়িছে, MA পাছ কৰিছে, চাকৰি নিবনুৱা হৈ গৈছে, তাৰপিছত তেওঁ ভাবিছে ONGCত কিবা এটা পষ্ট হ'বলৈ হ'লে ITI আকৌ লাগে। এতিয়া মানে কি কৰিছে, তেওঁ গৈ এই MSc কৰাৰ পিছত MPhil কৰাৰ পিছত ITI পঢ়িছে। কিন্তু ৱেষ্টেজ অফ টাইম হ'ল, ৱেষ্টেজ অফ মানি হ'ল, ৱেষ্টেজ অফ এনাৰ্জি হ'ল। যদি মই ITI পঢ়িয়ে চাকৰিটো ল'ব লাগিছিলে, হয়তো ইমান দিনে মই চাকৰিত সোমাই থাকিলোঁ হয়। সেই যে আমাৰ যে গাইডেঞ্চ নোহোৱা এটা পৰিৱেশ হৈছে, সেই যে আমি যে চাকৰিটো নিৰ্বাচন কৰিবৰ কাৰণে আমি নাজানিছোঁ, আমি যে পৰামৰ্শবোৰ নাপাইছোঁ, বা আমিও যে এই যে আজিৰ তাৰিখত সুবিধা হৈ গৈছে, নেট আছে, কিন্তু নেটৰ পৰা আমি সুবিধাটো ল'ব জনা নাই। আমি নেটত কিহত ব্যস্ত হৈ গৈছোঁ? কাৰোবাৰ লগত কথা পতা, গান শুনা, মোৰ তাতে টিভি প্ৰগ্ৰেমবোৰ ওলাই নহয়, সেইবোৰ চাওঁ, ভিডিঅ'বোৰ চাওঁ, কিন্তু তাৰ পৰা মোৰ কেৰিয়াৰৰ পাৰ্চপেক্টিভ মই কি পাব পাৰোঁ সেই কথাবোৰ কিন্তু আমি ব্যৱহাৰ কৰিব জনা নাই। আমি অন্ধ অনুসৰণ কৰি আছোঁ ৱেষ্টাৰ্ণ কালচাৰটো, কিন্তু আমি কোৰ কনচেপ্টটো নিজক নিজে যিহেতু ভালকৈ চিনি পোৱা নাই, ভিতৰৰ কথাবোৰ আমাৰ জনাৰ ফল যিবোৰ আছিলে সেইবোৰ থাকি গৈছে। ৰঙা বটা চাকৰিটো পোৱাৰ আগত আমাৰ তেনেধৰণৰ মনোভাৱ থাকে, কিন্তু তাৰ মাজতে মই আৰু এটা কথা ক'বলৈ গৈ আছোঁ। চাকৰিটো পোৱাৰ পিছত আকৌ আমাৰ মানসিকতাটো বেলেগ হৈ যায়। চাকৰিটো পাই যোৱাৰ পিছত তেতিয়া চাকৰি পোৱাৰ আগত মই যদি দেশৰ কাৰণে কাম কৰিম, জাতিৰ কাৰণে কাম কৰিম, সমাজৰ কাৰণে কাম কৰিম, পৰিয়ালৰ কাৰণে কাম কৰিম, চব ফুচকা। সেই কনচিষ্টেঞ্চিটো মেইনটেইন কৰিব লাগিব। সেইকাৰণে আজিৰ তাৰিখত কি হৈছে, নিজক আপগ্ৰেড কৰি ৰাখিব লাগিব আৰু কিছুমান এনেধৰণৰ ছেশ্যনবোৰত এটেণ্ড কৰি থাকিব লাগিব, আৰু প্ৰকৃতাৰ্থত নিজৰ জাতিক, নিজৰ পৰিয়ালটোক, নিজৰ সমাজখনক ভাল পাব লাগিব। তেতিয়া কি হয়, মই চাকৰিটো পোৱাৰ আগৰ যিটো মানসিকতা, চাকৰিটো পোৱাৰ মানসিকতাটো একেই থাকে। সাধাৰণতে আমি চাকৰি পোৱাৰ পিছত কি হৈ যাওঁ, মই এই কথাটো এইকাৰণেই কৈছোঁ যে আমাৰ ইয়াৰ পৰা বহুজনে চাকৰি এদিন পাবগৈ। চাকৰি পোৱাৰ পিছত কিন্তু আমি কিছুমান বস্তু পাহৰি যাব, যাতে নালাগে সেই কথাটো মই অকণমান কৈ থৈছোঁ থোৰতে, যে আমি চাকৰিটো পোৱাৰ পিছত আমাৰ ফাৰ্ষ্ট এণ্ড ফৰমষ্ট এম্বিশ্যনটো কি হয়, এখন মোৰ বাইক ল'ম, এখন গাড়ী ল'ম, ধুনীয়া এজনী ছোৱালীক বিয়া পাতিম, ধুনীয়া এটা ল'ৰাৰ লগত বিয়া হ'ম, এখন মোৰ সংসাৰ হ'ব, ঘৰ হ'ব, ল'ৰা ছোৱালী স্কুলত থাকিব, তাৰপিছত মোক কিন্তু মা দেউতাক মই পাহৰি যাওঁ। এনেকুৱা পৰিৱেশ আহি আছে। সেইকাৰণে আমি বস্তুবোৰ এতিয়াই জানিব লাগিব, বুজিব লাগিব। অকল কেৱল মাত্ৰ চাকৰিকে আমি মৰি থাকিলে নহ'ব তো, আৰু চাকৰিৰ পিছত ৰৈ থাকিলে এই ধৰণৰ কথাবোৰ আহিব। যদি মই চাকৰিটো মোক এটা অপৰচুনিটি, সমাজখনক মই ছাৰ্ভিচ কৰাৰ এটা অপৰচুনিটি বুলি মই যদি ভাবোঁ, তেতিয়াহ'লে সেই ধৰণৰ কথাবোৰ মনত নাহিব। চাকৰিটো এটা জাষ্ট মই কৈছোঁ, চাকৰিৰ কাৰণে মানুহে টেনশ্যন ল'ব নালাগে। মই এতিয়ালৈকে 3টা 4টা চাকৰি কৰিলোঁ। যিখিনি চাকৰি কৰা মই অভিজ্ঞতা পাইছোঁ, চাকৰিটো মই চাকৰি যি ধৰণে মানুহে ভাবে এনেকৈ ভাবিলে নহ'ব। মই চাকৰিটো ভাবিব লাগিব যে দেশৰ কাৰণে মই ছাৰ্ভিচ কৰাৰ কাৰণে এটা সুযোগ পাইছোঁ, মই ছ'চাইটিৰ কাৰণে কাম কৰিবৰ কাৰণে এটা মই সুযোগ পাইছোঁ, অপৰচুনিটি পাইছোঁ। সেই বুলি যদি ভাবা যায়, মানুহজনৰ সকলো ফালৰ পৰাই উন্নতি হ'ব আৰু মানুহজনৰ সদায় এদিন একেটা স্তৰতে থাকি যাব। মই এটা কাহিনী কওঁ। 3জন হাজিৰা কৰা মানুহ আছিলে। সময় যিহেতু কম, মই দৌৰাদৌৰিকৈ গৈ আছোঁ, মই অলপ ইণ্টাৰেকশ্যন কৰিবলৈ মন আছিল, কিন্তু সময়ৰ অভাৱত মই নোৱাৰিছোঁ। তথাপিও কোনোবাই যদি কিবা প্ৰশ্ন থাকে সুধিব পাৰে। যে এজন 3জন মানুহৰ মই উদাহৰণ দিব বিচাৰিছোঁ। চাকৰিটো পোৱাৰ পিছত বা চাকৰিটো পাবৰ কাৰণে যি ধৰণৰ আমাৰ কিছুমান মানসিকতা লাগে, সেই 3জন কাহিনী কোৱা এই 3জন মানুহৰ পৰা আমি অকণমান বুজি পাম। এজন মানুহে কি কৰি আছে, শিল ভাঙি আছে। এজন মানুহে সুধিলে যে তুমি কি কৰি আছা, মই বোলো এই শিল ভাঙি আছোঁ। দ্বিতীয়জনক সুধিলে তুমি কি কৰি আছা, সি ক'লে মই দিনৰ হাজিৰাটো গোটাই আছোঁ, কাৰণ মই এই হাজিৰাটো নকৰিলে মোৰ ঘৰটো নচলে। মই সেইকাৰণে শিল ভাঙি আছোঁ, এইটো মোৰ হাজিৰা, আৰু তাৰ পৰা মই যিখিনি পইচা পাম সেইখিনি মোৰ ঘৰ চলাবৰ কাৰণে মোক দৰকাৰ আছে। তৃতীয়জনক সুধিলে তুমি কি কৰি আছা, তেওঁ ক'লে যে মই এখন স্কুল ঘৰ নিৰ্মাণ কৰি আছোঁ। এই স্কুল ঘৰটো নিৰ্মাণ কৰিবৰ কাৰণে যৎপূৰ্ণ চেষ্টা কৰিছোঁ, মোৰ ফালৰ পৰা মই সহযোগ কৰিবৰ কাৰণে। যি পাৰোঁ মই শিল ভাঙোঁ, মই যি কাম পাওঁ মই তাকে কৰি আছোঁ, আৰু এতিয়া বৰ্তমান মই শিল ভাঙি আছোঁ। এই স্কুল ঘৰটো নিৰ্মাণৰ কাৰণে প্ৰয়োজনীয় শিলখিনি মই ভাঙি আছোঁ, আৰু এই ঘৰটোত ল'ৰা ছোৱালীবোৰ প্ৰশিক্ষণ দিয়া হ'ব, স্কুলত আহিব, তেওঁলোকে পঢ়া শুনা কৰিব, আৰু মানৱ সম্পদৰ ইয়াতে কাৰখানা হ'ব, ইয়াতে মানৱ সম্পদৰ বিকাশ ঘটিব, আৰু তেওঁলোকে এদিন দেশক গৈ পেলাই ৰক্ষা কৰিব বা দেশৰ উন্নতি কৰিব।
তিনিজন মানুহে কাম একেটাই কৰি আছে, তিনিজন মানুহৰ কিন্তু উত্তৰ দিয়াৰ প্ৰণালী, উত্তৰ দিয়াৰ উপস্থাপন শৈলী বেলেগ বেলেগ। গতিকেলৈ এতিয়া আমি জানিব লাগিব যে আমি যদি কৰ্ম সংস্কৃতিবান হ'বলৈ চেষ্টা কৰোঁ, চাকৰিটো মোৰ কাৰণে সাধাৰণ কথা, চাকৰি ল'বৰ কাৰণে মানুহে ইমান চিন্তা কৰিব নালাগে। এই মনৰ ভিতৰৰ পৰা এই ভাৱটো থাকিব লাগিব, দেশৰ কাৰণে কাম কৰাৰ, জাতিৰ কাৰণে কাম কৰাৰ, নিজৰ পৰিয়ালৰ কাৰণে কাম কৰাৰ। তেনেধৰণৰ যেতিয়া মানসিকতা এটা এজন মানুহে যাব, পৰীক্ষাত বহিব, ইণ্টাৰভিউত বহিব, ইণ্টাৰভিউত বহা বৰ্ডৰ মানুহেও তেখেতৰ কথাখিনি যিটো বুজি পাব, তেওঁৰ পাৰফেক্টলি এটা ভাল উত্তৰ ওলাব। কিন্তু যদি মই চাকৰিকে কেৱল মাত্ৰ চকু নাক কাণ মুদি আৰু মই প্ৰশ্ন উত্তৰ মুখস্থ কৰি যদি পৰীক্ষা দিবলৈ যাওঁ, মোৰ এই কথাটো মোৰ মুখত ৰিফ্লেকশ্যন হ'ব।